সকলোকে স্বাগতম জনাইছো 129তম ওপৰালি সুঁৱৰি উৎসৱৰ এই ভিডিঅ'লৈকে। ভিডিঅ'টোৰ আৰম্ভণি এনেকে যে প্ৰথমতে আছে ঋষিমণিৰ শোভাযাত্ৰা। তো বলক আপোনালোকে মোৰ লগত ঋষিমণিৰ শোভাযাত্ৰা কিমান আগবাঢ়িল চাই আহো। আৰু আজি ওপৰালিৰ শোভা কাৰণে এইফালে চাওক কলগছ পুতিছে। দখলা পাহাৰ এইটো ৰাস্তাৰে এনেকে গ'লে অকমান আগতে সজাইছে, এইখিনি বেচাপাৰা বুলি কয়। মানে বহুত বছৰ আগৰে পৰা ঋষিমণি সাজি আছিল আমাৰ ওচৰৰ LP স্কুলখনত, কিন্তু এবাৰ প্ৰথমবাৰ ইয়াতে সাজিছে। আৰু এইফালে প্ৰায় সাজুৱে হৈ আছে যাবৰ কাৰণে। হ'ল আপোনালোকক দেখুওৱা এতিয়া মই ঘৰমুৱা হওঁ, কাৰণ ইয়াৰ পৰা ওলাইছে যিহেতুকে আমাৰ ঘৰৰ ৰাস্তাটো পোৱালৈকে বেছি টাইম নালাগে। এইফালেদি আহিব মানুহবোৰ ৰেডি। এইফালে এতিয়া গামোচা দি আছে বৰ্তমান। গামোচা হৈ গ'ল গোটাই। যেতিয়া ভাতটো খাই লওঁ দে। আৰু আজি ভাতৰ লগত আমাৰ নিৰামিষে, কাৰণ নিৰামিষে খাব দিছে ৰাইজৰ বেৰে। গধূলিৰ পিছতহে আমাৰ মাছ মাংস জল বাঢ়িছে। এতিয়া আইটেমৰ কথা যদি আপোনালোকক কওঁ, আমাৰ লগত আছে ভাত, লগতে আছে আমাৰ লগত দালি, আৰু আছে আমাৰ লগত আজি নিৰামিষ কাৰণে পনীৰ, লগতে আছে আমাৰ আজি মাংসৰ দৰে কঁঠালৰ চব্জি, লগতে আছে আমাৰ লগত চপ ভাজি আৰু নেমু চেমু থাকব আৰু নিমখ জলকীয়া নেমু চেমু কিটা থাকব। ওকে গাইস, খাং দে, ভোক লাগছি না। বাকি বেমাৰো দে। আৰু এতিয়া প্ৰায় 2টা বাজিবই হ'ল, আৰু এতিয়া যাব ওলাইছোঁ নামঘৰৰ ফালে। বহুত দেৰি হৈ গ'ল, কাৰণ ঘৰতো মানুহ আহি আছিল। মানুহ ইমান এটা মতা নাই, তথাপিও ঘৰৰ মানুহখিনি মাতা গৈছিল, যেনেকৈ বাইদেউহঁতৰ জেঠীমাহঁতৰ সেনেকৈ মতা হৈছিল। ওলালোঁ, এতিয়া প্ৰথমতে যাম আমি ইমান কি আগবাঢ়িছে গোপালৰ, তাকে চাম। তাৰপিছত আমি দধিমথন চাবৰ কাৰণে যাম। অ'কে চলো। গোপাল সজোৱা হয় আমাৰ ওপৰালিৰ চিলাৰায় ভৱনত। ইয়াতে গোপাল নিয়াৰ কাৰণে প্ৰায়খিনি সাজু হৈছে, কিন্তু এইখিনি টাইমত আপোনালোকক মই অকণমান দধিমথনে দেখুৱাই লৈ আহিব পাৰিম। দধিমথন চলি আছে তেনেহ'লে আপোনালোকক দেখুৱাব পাৰিম। আৰু এতিয়া আহি পালোঁ, দধিমথনো সুন্দৰকৈ চলি আছে, আৰু মানুহ চাওক কিমান মানুহে ইয়াতে দধিমথন চাই আছে। কিছু ক্লিপ আপোনালোকক মই ধুনীয়াকৈ দেখাই দিওঁ, কাৰণ বহুত দীঘল, গোটেইখন দেখুৱাটো একদম সম্ভৱ নহয়। বাকী অকণমান চাই লওক। আৰু ইয়াৰে পৰা কণ্ঠশিল্পী বাদ্যশিল্পীসকলে দধিমথনখনক বিশেষ আকৰ্ষণীয় কৰি তুলি আছে। লগতে ওপৰত সেয়া যশোদা মা কৃষ্ণ লগতে গোপীসকলে মিলি পেলাই মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আছে। এনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ আমাৰ মাজত দেখাই আছে। লগতে এইফালে আমাৰ দেউতাক চাওক, আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। এতিয়া মাক যশোদাই ভগৱান শ্ৰীকৃষ্ণক গোপীসকলৰ লগত লগ হৈ পেলাই উৰালত বান্ধি থৈ দিছে। তাৰে পিছৰখিনি চাওক।
এতিয়া ইয়াতে দধিমথন শেষ হ'ল। এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে আহিলোঁ গোপাল লৈ অহাৰ দৃশ্যখিনি। কিন্তু আমি আহি থাকোঁতে এইফালে গোপাল লৈ আহিয়ে আছে। এইফালে নাচি আছে বেনপাট্টিৰ শব্দত আৰু এইফালেতো গাড়ীত বক্সে লৈ আহি আছে। মানে ডিপাৰ্টমেণ্ট বহুতকেইটা কিন্তু কলেজ এখা নাই। এইফালে আৰু চাওক ভগৱানৰ ৰূপ ধাৰণ কৰি কৃষ্ণ, নন্দ, যশোদা লগতে গোপিনীও মুঠতে সকলোৱে এইফালে গোপালনা দৃশ্য চাই আছে। আৰু এইটো ভিডিঅ'টোৰ দিনৰ ভাগটো ইয়াতে খতম, আৰম্ভ হ'ল এইবাৰ গধূলিৰ ভাগ। এতিয়া ওলাইছোঁ আপোনালোকক ভালদৰে দেখুৱাৰ কাৰণে আমাৰ উপৰাধি কুঁৱৰী উৎসৱ। বাকী এইটো হৈছে আমাৰ মেইন গেট উপৰাধি নামঘৰত যোৱাৰ। কিন্তু আমি এইটো দি নাযাওঁ, আমি যাম বেলেগ ৰাস্তাই দি। আকৌ ইয়াতে কাপোৰ দিয়া আছে, লাইটো দিয়া আছে, কিবা ভাল লাগি আছে। আৰু দুফালে একদম গামোচা দিয়া আছে, এইফালে ইয়াতে গামোচা ধৰে এনেকৈ একদম লাইন কৰি আছে, এইফালে এনেকৈ লাইন কৰি গামোচা আছে। ইফালে আছে ফালুদা, কেনেকুৱা লাগছি? চেনিটো বেছি হৈছে। একো নহয় দে, চেনি খাব লাগে মাজে মাজে। ৰিঙুৰা কেনে লাগে? মজা বোলো, কিন্তু মোৰ টনচিল হৈ আছে, মই খাব নোৱাৰিম। মানে টনচিল হৈ আছে কিন্তু খাং দে। ফালুদা খালো, এতিয়া আৰু কিবা খাব মন গৈছে। কি খাব ছাৰ এইবাৰ? মিঠা বস্তু খালো না, সেইকাৰণে অলপ কিবা চটপটা খাব মন গৈছে। সেইকাৰণে আৰু ৰখি থকাৰ সময় নাই, ডাইৰেক্ট আহিয়ে গৈছো খাবা। এতিয়া দোকানো বহুত কেইখন আছে, কিন্তু আমাৰ কাৰণে একো বস্তু নাই। এইবুলি মই মানুহ কিন্তু শেষত এইফালে আমাৰ টিংকু দা, বাপালা দা, আমি সকলোৱে বহি আছো। আৰু এতিয়া মানুহ জানো সিমান এটা নাই। আৰু অকণমান সময় পিছত ইয়াতে নাট্য পাৰ্টিও আৰম্ভ হ'ব। আৰু এতিয়া যা যোগাৰ কৰি আছে, অলপ পিছত আৰু আৰম্ভ হ'বই। তো গাইজ এতিয়া আহি গ'লো মামাহঁতৰ ঘৰত। বাকী আজি আমাৰ ককা আজি ৰিখিমণি আজি মেকআপ গুচাই নাই এতিয়াও। এতিয়া ককাই পাত্তি চাব যাব, পাত্তি মানে নাট্য দল। আমাৰ আইতা ইফালে আছে, দাদা আইতাৰ লগত আছে, মই ককাৰ লগত আছো। অকে নাইচ। আৰু এতিয়া ভাত চাত খাই পেলাই অকণমান টাইম ৰেষ্ট লৈ আছো। আৰু মোৰ লগত সেইটো আমাৰ ভিগু, মানে আমাৰ ছটা মহাৰাজ। সি শুই থকা নাই দেই, এনেই এক্টিংহে কৰি আছে।